নমস্কাৰ গাইজ, কি খবৰ? মই অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ফালৰ পৰা সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ বহুত শুভেচ্ছা থাকিল। সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে যাতে ভালে থাকক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এয়া স্কুলত পায়ে চাদৰ মেখেলা পিন্ধোৱাত লাগি গ'লোঁ আৰু পোৱালীজনী বোলে চাদৰ মেখেলা পিন্ধাই দিব লাগে, সেয়েহে পিন্ধাই দিছোঁ আৰু ইহঁতিও নিজৰ নিজৰ কামত ব্যস্ত হৈ গৈছে। কিছুমানে মেকআপ কৰিব ধৰিছে, কিছুমানে বেলুন ফুলাইছে, এইকেইটাই আকৌ বেটেৰী ৰিক্সাত ডিজে বক্স আনিছে। ইহঁতি সকলোৱে মিলি ইমান কষ্ট কৰি শিক্ষক দিৱসটো উদযাপন কৰিছে, দেখি বহুত ভাল লাগিছে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ বিষয়ে দুআষাৰ কৈ ইহঁতিও অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছে। চাওকচোন, পোৱালীবিলাক ইমান ধুনীয়াকৈ বহি আছে। এয়া আমিও সকলোৱে মিলি কেকটো কাটি দিলোঁ আৰু কেকটো কাটি আমিও চাহ তাহ খাই ছাত্ৰ ছাত্ৰীসকলকো বুনিয়া আৰু কেক খাবলৈ দিলোঁ। আৰু ইয়াৰ অনুষ্ঠান আৰম্ভ হৈ আছে। চাওকচোন, পোৱালীবিলাকে ইমান ধুনীয়াকৈ নাচি আছে। এয়া মোক ছাত্ৰ ছাত্ৰীসকলে দিয়া মৰমবোৰ। তোমালোকক বহুত মৰম থাকিল। তোমালোকে যাতে ভালদৰে পঢ়ি শুনি আগবাঢ়ি যাব পাৰা তাৰে আশীৰ্বাদ কৰিছোঁ আৰু সদায় ভালে থাকা যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ বাই।